গাহৰি মাংস বিলাহীৰে বনাই আছোঁ। কেনেকৈ বনাওঁ প্ৰচেছখিনি দেখাম মাজে মাজে। আমাৰ ঘৰুৱা মানে বনাম প্ৰচেছত বিলাহী গাহৰি মাংস। ইয়াত মই গাহৰিখিনি বইল কৰি লৈছোঁ, হাফ বইল। তাৰপিছত আপোনাৰ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া বটি লৈছোঁ অকণমান, গিলাচতে বটিছোঁ। এতিয়া আমি প্ৰচেছ আৰম্ভ কৰিম। কেৰাহী গৰম হৈ গৈছে। কেৰাহীত আচলতে বইল কৰিছিলোঁ যে তেল অকণমান লাগি আছে, আৰু গাহৰি মাংসত বেছি তেল নালাগে, গতিকে আমি অকণমান দিম। তেল হৈ যাব। তেল বেছি খাবও নালাগে। তেল দি লৈছোঁ। এতিয়া তেলখিনি আমি গৰম হ'ব দিম ভালকৈ। তেলখিনি ভালকৈ গৰম হৈ গ'ল। তেলখিনি এতিয়া ধোঁৱা ওলাইছে, তেলখিনি মানে ভালকৈ পকিছে। এতিয়া আমি পিঁয়াজখিনি আগতে নিদিওঁ, মাংস আৰু আলু এটা কাটি দিছিলোঁ সেইখিনি আগতে দি ল'ম, ভাজি ল'ম, কাৰণ পিঁয়াজখিনি পুৰি যাব পাৰে। গতিকে এইটো মাংসখিনি অকণমান সময় ভাজি ল'ম ভালকৈ। এজন মানুহ, গতিকে মাংস বেছি অনা নাই, 300 গ্ৰামমান আনিছিলোঁ। সেইটোৱে, গতিকে অকণমান এইখিনি ভাজি লওঁ। অকণমান মানে কি আছিল, কালাৰটো চেঞ্জ হোৱালৈকে ভাজি লওঁ। কম জুইটো কম কৰি দিব, অকণমান ভাজি ল'ব লাগিব। তাৰপিছত বাকী প্ৰচেছখিনি কৰি আছোঁ, অকণমান ভাজি লওঁ। এতিয়া মাংসখিনি অকণমান ফুটি আছে, মানে কালাৰো চেঞ্জ হৈছে। এতিয়া আমি পিঁয়াজ দিম, পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি দি আছোঁ, এইটো দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি ল'ম। তাৰপিছত আমি আদা নহৰুখিনি দি ল'ম, পিঁয়াজখিনি অকণমান ভাজি ল'ম। তাৰপিছত আদা নহৰুখিনি আৰু জলকীয়া যিটো আমি পেষ্ট নহয়, আচলতে খুন্দিছিলোঁ, গিলাচতে খুন্দি লৈছিলোঁ। আচলতে আদা নহৰুখিনি যে খুন্দিছিলোঁ, এইটো হাতুৰি, এইটো যোগাৰ কৰি লৈছোঁ। এতিয়া আমি লাহেকৈ আদা নহৰুখিনিও দিম। এইখিনি আদা নহৰুখিনি দিলোঁ। ভালকৈ অকণমান ভাজি ল'ম। এতিয়ালৈকে একো দিয়া নাই, হালধি হওক বা নিমখ হওক একো দিয়া নাই। অকণমান পিছত দি ল'ম। এইখিনি অকণমান ভাজি লওঁ, তাৰপিছত সেইখিনি দিম। কম জুইত ভাজিব, বেছি জুইত নালাগে। এতিয়া অকণমান পিছত আমি জুইখিনি বঢ়াই দিম। মিডিয়াম ফ্লেমত ভাজিলে হ'ল মাংসখিনি, যাতে পুৰি নাযায়। এতিয়া নিমখ সোৱাদ অনুযায়ী দি দিম। নিজৰ সোৱাদ অনুযায়ী নিমখখিনি ব্যৱহাৰ কৰিব। অকণমান লাৰি দিলোঁ। তাৰপিছত হালধি গুড়ি দিম, বেছি দিব নালাগে হালধি গুড়ি।
এইখিনি দি লৈছোঁ। এতিয়া ধুনীয়াকৈ অকণমান ভাজি লওঁ। এতিয়া আমি মছলা দি ল'ম। এইটো জিৰা গুড়ি, জিৰা পাউডাৰ অকণমান দি লৈছোঁ। মছলা বেছি খাব নালাগে। জিৰা দিছোঁ, অকণমান গৰম মছলা দিছোঁ। বহুতে গৰম মছলাটো লাষ্টতো দিয়ে, মই আগতে দিছোঁ। অকণমান জ্বলা গুড়ি, অকণমান ধনিয়া পাউডাৰ, অকণমান মিট মছলা হৈ গ'ল। ভালকৈ এইখিনি লাৰি দিছোঁ। এতিয়া অকণমান জুইটো বঢ়াই দিম। এতিয়া ইমানখিনিত আছে, গতিকে অকণমান বঢ়াই দিলোঁ। এতিয়া এনেকৈ মোটামুটিকৈ 5ৰ পৰা 10 মিনিটমান ভালকৈ ভাজিলে বেছি ভাল হয়। এতিয়া মাংসখিনিত মছলাখিনি লাগি যাব। তাৰ পিছৰ প্ৰচেছখিনি দেখাই আছোঁ। এইটো 5 মিনিটমান ভজাৰ পিছত এনেকুৱা হৈ গ'ল। এতিয়া আমি বিলাহীখিনি দি ল'ম ইয়াত। কাটি থোৱা সৰু সৰুকৈ কাটিছিলোঁ। বিলাহীখিনি দিয়াৰ পিছতো আমি 5 মিনিটমান ভাজি ল'ম। আলুখিনি মই আচলতে সেইৰ লগতে দিছিলোঁ, সেইকাৰণে বইল হৈছে। মাংসৰ লগত দিছিলোঁ, গতিকে আলুখিনি সিজিছে। গতিকে এনেকৈ অকণমান কম জুইত 5 মিনিটমান ভাজি লওঁ গোটেইখিনি ভালকৈ। মাজে মাজে এনেকৈ লাৰি থাকিব, নহ'লেহে তলত লাগি যাবতো, কেৰাহী লাগি যাব পাৰে। গতিকে এনেকৈ লাহে লাহে ভাজিব। মই 3 মিনিটমান ভাজিলোঁ এনেকৈ। বিলাহীখিনি গেলিব ধৰিছে, মিক্স হ'ব ধৰিছে। পাঁচ মিনিটমান ভাজিলোঁ। ভাজাৰ পিছত এনেকুৱা হ'ল, তলত লাগি যোৱা নাই অলপো। এতিয়া মই গ্ৰেভি বনাম, গতিকে পানীটো আপোনালোকে যদি জোল খাব খোজে জোল হিচাপত দিব, আৰু গ্ৰেভি খাব খুজিলে গ্ৰেভি হিচাপত দিব। মই পানী এতিয়া দি লওঁ ইয়াত ভালকৈ, কাৰণ মাংসখিনি সিজিব লাগিব। অকণমান পানীটো দি লৈছোঁ। এতিয়া ভালকৈ এইখিনি অকণমান লাৰি দিছোঁ। এতিয়া 10 মিনিটমান ভালকৈ উতল আহিব দিয়ক, পূৰা ফুল ফ্লেমত।
ফুল দি দিছোঁ। 10 মিনিটমান ভালকৈ উতল আহিবলৈ লওঁ, তাৰপিছত চাই ল'ম আমি কেনেকুৱা হয়। ঢাকনো দিব পাৰে আপুনি মাংসখিনিত, বা ঢাকন নিদিয়াকৈও হেৰি ৰাখিব পাৰে। মই ঢাকন নিদিওঁ বাৰু, ঢাকন নিদিয়াকৈ ৰাখিছোঁ। আপোনালোকে ঢাকন দিব পাৰে। গতিকে মই আগতে বইল কৰি লৈছোঁ, গতিকে বেছি টাইম নালাগে সেইটোৱে। 3 মিনিটমান পিছত তেনেকৈ উতল আহি আছে। উতল আহি আছে, 3 মিনিটমান হ'ল। ইয়াত অকণমান টাইম লাগে, পানীখিনি ঠাণ্ডা আছে, সেইকাৰণে অকণমান গৰম হোৱাতে অকণমান সময় লাগে। সেইকাৰণে 3 মিনিটমানত এনেকৈ হৈছে। আমি 10 মিনিটমান দি দিম, মিনিমাম 10 মিনিটমান উতল আহিলে আলু সিজি যাব, মাংসটো সিজি যাব ভালকৈ। গতিকে চাই লওক কেনেকুৱা হয়, কি হয় সোৱাদ। সাত মিনিটমান হ'ল, এতিয়া অকণমান চাই লওঁ আলু সিজিছে নে সিজা নাই। মোটামুটি সিজিছে, অকণমান সময় লাগিব। মোটামুটি 10 মিনিটমানত আলুখিনি সিজি যায়। মই মাংসখিনি বইল হোৱাৰ সময়তো অকণমান দিছিলোঁতো, আলুখিনি বইল হ'ব, গতিকে আলুখিনি সিজি যাব 10 মিনিটমানত। চেণ্ট এটা আহিছে, ভাল ধুনীয়া এটা চেণ্ট আহিছে, চাগে ভাল হ'ব লাগে খাই। চাই লওক শেষলৈকে কেনেকুৱা হয়, বনাই লওক। মই গ্ৰেভি টাইপ বনাম, আলুখিনি ভাঙি দিম, বিলাহীখিনি গেলি গৈছে, গতিকে মই জোল নবনাওঁ। জোল বনালে আপোনালোকে পানীটো অকণমান বেছি কৰি দিব পাৰিব। মই জোল নবনাওঁ, পানীখিনি পূৰা একদম নাইকিয়া হোৱাৰ নিচিনা কৰি দিম। চাই লওক কেনেকুৱা হয়। দহ মিনিটমান হৈ গ'ল, মই আলুখিনি ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছত এনেকুৱা হ'ল, অকণমান গ্ৰেভিটো ডাঠ হৈছে। বাকী এটা কথা, মই মছলা পেকেট ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজে ঘৰত হেৰি কৰিও ল'ব পাৰে, গুড়ি কৰি লোৱাটো হ'লে বেছি টেষ্ট হয়। গতিকে মই ৰুমত আছোঁ, গতিকে মই কিনি আনিছোঁ পেকেট। গতিকে এতিয়া গ্ৰেভিটো অকণমান আহিছে, ডাঠ হৈছে। গতিকে আমি আকৌ অকণমান ভালকৈ হেৰি হ'ব দিয়ক। এতিয়া নিজৰ ইচ্ছামতে আপুনি যিমানখিনি ৰাখে পানী, এতিয়া মইতো কৈছোঁৱে অকণমান টাইম লাগিব মোৰখিনিত, পানীখিনি শুকাই যাব লাগিব ভালকৈ। একেবাৰে শুকাব নিদিওঁ, অকণমান অকণমান ৰাখি দিম গ্ৰেভি টাইপ, তেতিয়ালৈকে এই গোটেইখিনি গেলিব, সিজিব ভালকৈ। গতিকে মই এতিয়া এইখিনি ভালকৈ হেৰি হ'ব দিওঁ, তাৰপিছত মই শেষৰ পিনে ফটো এটা দি দিম। বাকী আপোনালোকে মোৰ চেনেলটোত অকল এনেকুৱাই নহয়, এইটো ফাৰ্ষ্ট হয় মোৰ এনেকুৱা বনোৱাৰ ক্ষেত্ৰত। বাকী আগে পিছে মই আগতে গান দিছোঁ মোৰ চেনেলত, মই নিজে লিখা গান আছে, বেলেগ চেনেলতো আছে, আৰু মোৰ চেনেলতো কেইটামান গান আছে। লগতে দুটা ব্লগ বনাইছিলোঁ, ডাউকি আৰু আপোনাৰ ক্লিন ভিলেজ, সেই দুটাও চাব পাৰিলে। লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি, তেতিয়া ভাল লাগিব। আকৌ আগলৈকে দি থাকিম এনেকৈ বনোৱাৰ ক্ষেত্ৰত। বাকী মোৰ চেনেলটো সকলোখিনি পাব, বনোৱা হওক বা ক'ৰবাত যোৱা, তাৰপিছত গান, এনেকুৱা বহুখিনি বস্তু পাব। গতিকে শেষত ফটো মই দি দিম, আৰু কেনেকুৱা হৈছে দেখাম বাৰু শেষত। এতিয়া মোৰ ইচ্ছামতে মানে মই গ্ৰেভিখিনি ৰাখিছোঁ, আৰু নিমখটো আপোনালোকৰ ইচ্ছামতে দিব। যদি জোল বনায় তেনেহ'লে আপোনালোকে কিমানখিনি লাগে সেইটো আইডিয়া কৰি দিব নিজে, আৰু সেইটো নিজৰ ইচ্ছা, কিছুমানে বেছি খায়, কিছুমানে কম খায়। গতিকে মই মোৰ আন্দাজত দিছোঁ। গতিকে মাংসটো আহিছে, লাইনত আহি গৈছে আৰু গ্ৰেভিখিনি ভালকৈ। মই মিডিয়াম চাইজৰ আলু এটা দিছিলোঁ, আলুটো গোটেইখিনি ভাঙিয়ে দিছোঁ, আৰু বিলাহী দিছিলোঁ মিডিয়াম চাইজৰ দুটা। এতিয়া কালাৰ চেঞ্জিং আহিছে ভালেখিনি।
শেষত ফটো লগাই দিম ইয়াৰ লগত কেনেকুৱা কালাৰ আছে, কাৰণ ভিডিঅ'ত কালাৰটো সিমান স্পষ্ট নহ'ব পাৰে, কাৰণ লাইট মোৰ এটা লগোৱা আছে, গতিকে সেইটো কাৰণে অকণমান হেৰি পাব, কালাৰটো বেলেগ বেলেগ পাই আছে। মোবাইলত কৰি আছোঁ, গতিকে কালাৰটো বেলেগ আহিবহে, মোবাইলত অকণমান বেলেগ হয়, ভাল কেমেৰাত ভাল হয়। গতিকে ঠিক আছে বাৰু, শেষত ফটো দি দিম মই।